যোৱা 28 জানুৱাৰী তাৰিখে অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অসম কৃষক পৰিষদৰ কৃষক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এইবাৰ অসমৰ 3গৰাকী প্ৰগতিশীল কৃষকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। উক্ত অনুষ্ঠানত 2গৰাকী বঁটা প্ৰাপক উপস্থিত থাকি বঁটা গ্ৰহণ কৰে আৰু তৃতীয়গৰাকী বঁটা প্ৰাপক কাছাৰৰ মীন পোনা উৎপাদনকাৰী তথা মীনপালক নজৰুল হকক আজি প্ৰগতিশীল কৃষক বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত অসমৰ প্ৰাক্তন মন্ত্ৰী ড কমলা কলিতা, অগপৰ সুনীল ডেকা, কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য বৈঠকত উপস্থিত থাকে। আমাৰ সন্মানীয় তত্ত্বাৱধায়ক মহোদয় এই বছৰ আমাৰ কৃষক শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ 3গৰাকী প্ৰগতিশীল কৃষকক আমি নিৰ্বাচন কৰিছিলোঁ আৰু আমি সামান্যভাৱে তেওঁলোকক সম্বৰ্ধনা দিয়া আৰু তেওঁলোকক উৎসাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকক আমি কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছিলোঁ। যোৱা 28 জানুৱাৰী তাৰিখত আমাৰ নজৰুল হক ডাঙৰীয়া বিশেষ কাৰণত উপস্থিত হ'ব নোৱাৰিলে আৰু তেখেতক আমি আনুষ্ঠানিকভাৱে আজি ইয়াত সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি এই চমু অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। মই আশা কৰোঁ যে আমাৰ এই উদ্দেশ্যৰ জৰিয়তে আমাৰ যিসকলে স্বাৱলম্বী হৈ কৃষি কাৰ্যত লিপ্ত হৈছে তেওঁলোকক উৎসাহ দিব আৰু কৃষক পৰিষদে যি প্ৰচেষ্টা লৈছে, বিশেষকৈ কৃষক পৰিষদে ৰাজ্যখনৰ কৃষকসকলৰ কল্যাণৰ কাৰণে আৰু কৃষকসকলক সহায় কৰিবৰ কাৰণে বা কৃষকসকলক সংগঠিত কৰিবৰ কাৰণে বা কৃষকসকলক উচিত মূল্য কৃষি শস্যৰ ওপৰত উচিত মূল্য দিয়াবৰ কাৰণে যি অবিৰত প্ৰচেষ্টা লৈছে আমাৰ পৰেশ বৈশ্য ডাঙৰীয়াৰ নেতৃত্বত, মই ভাবোঁ যে ই এটা অত্যন্ত ইতিবাচক পদক্ষেপ আৰু এনে ধৰণৰ পদক্ষেপে আমাৰ ৰাজ্যখনৰ কৃষকসকলক যথেষ্টখিনি সহায় কৰিব। আজি আমি এই অনুষ্ঠানটোত নজৰুল হক ডাঙৰীয়াক আমাৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ আশা কৰোঁ যে তেখেতে যি ধৰণে আজি আধুনিক পদ্ধতিৰে মীন পালন কৰি ৰাজ্যখনত এটা সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে, তেখেতৰ আদৰ্শ অনুসৰণ কৰি আৰু গৰাকী নিশ্চয় আগবাঢ়ি আহিব বা বহুতবিলাক প্ৰগতিশীল কৃষক আগবাঢ়ি আহিব। এনেধৰণে আমাৰ ৰাজ্যখনত অৰ্থনীতি সবল হ'ব আৰু আমাৰ স্বাৱলম্বী হোৱাত সহায় হ'ব। মই এই চেগতে আমাৰ অসম কৃষক পৰিষদৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটোত আমাৰ দলৰ উপসভাপতি সুনীল ডেকাও উপস্থিত হৈ আমাক উৎসাহিত কৰাৰ কাৰণে মই ধন্যবাদ জনাই এই চমু কথাখিনি মই সামৰণি মাৰিছোঁ। হৈছে আমাৰ সমাজৰ সন্মানিত ব্যক্তি আৰু কৃষকসকলে অতি কষ্ট কৰি ৰ'দ বতাহ নেওচি, ধুমুহা নেওচি, শিলাবৃষ্টি নেওচি পথাৰত কাম কৰে আৰু এই কৃষকসকলে যিটো প্ৰচেষ্টা হাতত লয় অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰে। এই সন্মানীয় কৃষকসকলৰ মূল সমস্যাই হৈছে তেখেতসকলৰ উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰে। আজি আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে আমাৰ কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ তত্ত্বাৱধানত আজি কৃষকৰ উৎপাদিত সামগ্ৰী চৰকাৰীভাৱে বিক্ৰী কৰাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিছে, আমি অসম কৃষক পৰিষদে আদৰণি জনাইছোঁ। স্বাধীনতাৰ ৭৬ বছৰ পিছতো কংগ্ৰেছ চৰকাৰে হাৰিয়ানা, উত্তৰ প্ৰদেশ, পাঞ্জাৱকে ধৰি কেইখনমান ৰাজ্যত এই ধৰণে বিক্ৰীৰ যিটো চৰকাৰীভাৱে বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, কিন্তু অসমত আজিলৈকে তেওঁলোকে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে, যাৰ কাৰণে অসমৰ কৃষক মনত খুব দুখ পাইছে। আজি আমি অভিযোগ পোৱা মতে কৃষকসকলে সিদ্ধান্ত লৈছে আৰু কৃষকসকলৰ আদালতত তেখেতসকলে চিন্তা কৰিছে যে অসমৰ পৰা যাতে কংগ্ৰেছ বিদায় দিব পাৰে। 2024 চনত কংগ্ৰেছ তেখেতসকলে শূন্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 2026 চনত অসমৰ পৰা চিৰদিনৰ কাৰণে কংগ্ৰেছক বিদায় দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছে। তাৰ উপৰিও বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী এজনৰ তত্ত্বাৱধানত
কৃষি বিভাগত যথেষ্ট পৰিমাণৰ কেলেংকাৰী হৈছিল। আপোনালোকে সাংবাদিক বন্ধুসকল জানে। এই তদন্ত আজিৰ চৰকাৰে কৰিছে আৰু ইতিমধ্যে তদন্তৰ ফাইল CIDৰ হাতত আছে। আমি আশা ৰাখিম যে অতি সোনকালে চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি তেখেতসকলক যিসকল বিষয়া, যিসকল সঞ্চালক ইয়াত জড়িত আছে, তেখেতসকলক চিনাক্ত কৰি যাতে ব্যৱস্থা গ্ৰহণ কৰে। মই সাংবাদিক বন্ধুসকল অসম কৃষক পৰিষদৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোকক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকে কৃষকৰ স্বাৰ্থত থাকি মাত মাতি যাওক। অসম গণ পৰিষদৰ ভেটি শক্তিশালী কৰাৰ কাৰণে অধিক শক্তিশালী কৰাৰ কাৰণে আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছোঁ। আপোনালোকেও আমাক সহায় হাত আগবঢ়াওক যাতে আমি অসমৰ স্বাভিমান, অসমৰ জাতি, অসমৰ মাটিক আমি ৰক্ষা কৰিব পাৰোঁ।